নয়ন আজি নাই, নয়ন নাহৰকটীয়া গ'ল। মানে কি হয় জানে নাই, ধুনীয়া ছোৱালীবোৰ দেখিলে মানে লাজ লাগিছে না। চিলড্ৰেন পাৰ্ক বুলি কৈছিলোঁ না, সেইটো পাৰ হৈ আহিলোঁ। মানে ভিতৰত নোসোমালোঁ কাৰণ হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আছোঁ ভিডিঅ'ৰ মাজলৈ। আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং এণ্ড মজা হ'বলৈ গৈ আছে। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ দুলীয়াজান ফালে অলপ ফুৰিবলৈ। চ' বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। ভাবিছোঁ আজি দুলীয়াজান ফালে যাওঁ যদি ভিডিঅ' এটা বনাই আহোঁ নে কি কয়। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ধামাকা হ'ব, তামাম কিবা কিবি হ'ব আৰু। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব, আৰু চেনেলটো যদি নতুন পাইছে ছাবস্ক্ৰাইব এটা মাৰি দিয়ক আৰু। তো ফ্ৰেণ্ডছ, এতিয়া প্ৰথমতে যাব লাগিব টিপলিং যাব লাগিব। তাৰপিছত টিপলিঙৰ পৰা আকৌ যাব লাগিব দুলীয়াজান, ঠিক আছে। চ' আমাৰ লগত আছে চানু, উদি, তাৰপিছত এইফালে পোৱালি এটা আহিছে। আজি আমাৰ লগত নতুন পোৱালি এজন আহিছে। চ' আজি একদম পূৰা ধামাকা হ'ব বুলি ভাবিছোঁ। চ' ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' গাইজ, আজি চানু আৰু উদি আছে। নয়ন আজি নাই, নয়ন নাহৰকটীয়া গ'ল। আজি আমি এইকেইটাই ৰাইড কৰিব লাগিব, ঠিক আছে। ত' নয়ন নাহৰকটীয়া গৈছে, সেইটো কাৰণে আজি চানু আৰু উদিক লৈ আহিছোঁ। সেই আৰু আজি জ'চটো উঠাবলৈ মানুহজন নাই বে, নহ'লে আনকালে নয়নে অলপ জ'চটো উঠাই দিয়ে। চ' সেইটো কাৰণে মানে একদম পূৰা কণ্টিনিউ হৈ থাকে। চ' আজি জ'চ উঠাবলৈ নয়ন নাই মানে। ত' মই এতিয়া গৈ আছোঁ টিপলিঙৰ আপোনাৰ ফাৰ্মাচী এটাত গৈ আছোঁ। প্ৰথমতে মানে দেখিছে আপোনাৰ গাটো বেয়া আছে, সেইটো কাৰণে মানে তাৰ পৰা অলপ দৰৱ কেইটামান লৈ ল'ম। তাৰপিছত আমি ক'ৰবাত ধুনীয়া এটা জেগাত ফুৰিবলৈ গৈ আছোঁ। চানুৱে জানিব ক'ত গৈ আছোঁ, ঠিক আছে। ত' ব'লক লেটছ গ' ফাৰ্মাচীলৈ গৈ আছোঁ, অ'কে। ত' ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোঁ টিপলিং। ত' এতিয়া আমি যাব লাগিব মেডিকেললৈ, ঠিক আছে। ত' গাইজ, দৰৱ কেইটামান লৈ ল'লোঁ। এতিয়া আকৌ ক'ৰবাত যাব লাগিব ফুৰিবলৈ। ক'ত যাম বুলি ভাবিছ? আচ্ছা, আজি ক'ত যাম নাজানো, চানুৱে নিব মানে আমাক। ত' ব'লক তেন্তে গৈ থাকোঁ। মানে চানুৱে জানে না, একদম ধুনীয়া ধুনীয়া জেগাবিলাক জানে। সেইটো কাৰণে মই ভাবিছোঁ কি চানুক লগত লৈ আহিম, এইটো কাৰণে সেয়া। ত' ব'লক তেন্তে গৈ থাকোঁ। ত' গাইজ, ফাৰ্মাচীৰ পৰা দৰৱ লৈ কিনে এতিয়া টিপলিঙৰ পৰা এতিয়া আমি গৈ আছোঁ। ক'ত গৈ আছোঁ নাজানো, খালি দুলীয়াজান গৈ আছোঁ এতিয়া। আৰু মানে ফুৰিম আজি তামাম ফুৰিম। আজি মানে তামাম ফুৰিম আৰু। ব'লক তেন্তে গৈ থাকোঁ। ফ্ৰেণ্ডছ, আমি আহি পালোঁ এতিয়া কুমুদনগৰত একো কাম নাই। চ' আজি না ট্ৰেফিকটো অলপ বেছি পাইছোঁ হে, সঁচা কৈছোঁ। আজি ট্ৰেফিকটো না অলপ বেছি পাইছোঁ। আমি যাব লাগিব মেইন জেগা আৰু ইয়াততো একো কাম নাই এতিয়া কুমুদনগৰ। এতিয়া আমি গৈ আছোঁ দুলীয়াজান কলেজ ফালে ফুৰিবলৈ, অ'কে। ফ্ৰেণ্ডছ, আমি আহি পালোঁ 16 নম্বৰ লোকে ডেজ, 16 নম্বৰ টাউন, অ'কে। আজি আমাৰ ভিৰ যেন লাগিছে 16 নম্বৰৰ পৰা। এতিয়া ক'ত গৈ আছোঁ আমি নিজে নাজানো, খালি ক'ত গৈ আছোঁ আৰু যাই থাকিম আজি। ব'লক, চানুৱে জানে ক'ত যাব লাগে, ঠিক আছে। চব গৈ জাম লাগি গৈছে তামাম। এই ডাম্পাৰখন আগত আহি কিনে ৰখি দিছিলোঁ। সেইফালে যাব পাৰি আপোনাৰ দুলীয়াজান কলেজ, আৰু এইটো বিল্ডিংটো চব বনাই আছে। ত' গাইজ, চাওক একদম পিছফালে কিবা ডাঙৰ বিল্ডিং এটা বনাই আছে। বুৰ্জ খালিফা বনাই আছে বুলি ভাবি লওক। ইমান ওখ বনাইছে, কিবা ৰুম চুম হ'ব চাগে, নহ'লে শ্বপিং মল চল হ'ব পাৰে। বিল্ডিং আছে না তামাম। ত' ফ্ৰেণ্ডছ, আৰু এইফালে ঘৰ এটা আছে, আপোনালোকক দেখুৱাই দিছোঁ। একদম তামাম চালিয়া লাগিছে বে, এইটো চাওক বে, ঘৰটো তামাম চালিয়া লাগিছে। সেইটো ঘৰটো চাওক, তামাম মজা লাগিছে। আমি এতিয়া এইফালে পাৰ হৈ আহিলোঁ। এইফালে গলি এটা আছে, সেই গলি দি সোমাই যাম, ঠিক আছে। ব'লক। ত' গাইজ, সেইফালে কিবা গলি এটা আছিলে, সেইফালেদি সোমাই আহিলোঁ। কাৰোবাৰ ঘৰৰ মানুহৰ পদূলি মেলি আহিলোঁ। মানে ক'ত গৈ আছোঁ কি নাই নাজানো, কিন্তু গৈ আছোঁ আৰু গৈ থাকিম। ক'ত ওলাই একো নাজানো খালি। তো ফ্ৰেণ্ডছ, আমি যিটো গলিত আহিছিলোঁ না, সেইটো গলিত টোটেল 13টা স্পীড ব্ৰেকাৰ আছিলে বে। কৈছে ইমান স্পীড ব্ৰেকাৰ দিয়ে। খ্ৰীষ্টান ছোৱালী বিয়া পাতিলে ইয়াত আহিব গৈছে। এইটো খ্ৰীষ্টানসকলৰ মন্দিৰ নে কি বুলি কয়, এইটো নাজানো। কি ক'লে? খ্ৰীষ্টানসকলে কিবা মন্দিৰ নে কিবা বুলি কয়, মন্দিৰটো নহয় কিবা হয় আৰু। এই ব'লক, এইটো চাওক বে, ট্ৰিপল স্পীড ব্ৰেকাৰ। ট্ৰিপল স্পীড ব্ৰেকাৰ, ইয়াতো ট্ৰিপল স্পীড ব্ৰেকাৰ। খালি এই স্পীড ব্ৰেকাৰকেইটা ইমান ডাঙৰো নহয় আৰু, সৰু স্পীড ব্ৰেকাৰ।
তো ফ্ৰেণ্ডছ আহি এতিয়া আমি ওলালোঁ অইল মাৰ্কেট। এতিয়া আমি যাব লাগিব চিধা সেইফালে, মানে ক'ত গৈ আছোঁ মই নিজে নাজানো, গৈ আছোঁ আৰু গৈ আছোঁ। মানে কি হয় জানে নাই, ধুনীয়া ছোৱালীবোৰ দেখিলে মানে লাজ লাগি যায় না, সেইকাৰণে মানে ব্লগিং কৰিবলৈ মন নাযায়, এইবিলাক হৈ যায় মানে কৰা নাযায়। তো ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ এইটো কি অইল মাৰ্কেটত, এইফালে ৰাস্তা এটা আছে, এইফালেদি গৈ আছোঁ আমি। একদম ধুনীয়া এটা ৰাস্তা চাব, একদম প্লেন মানে। তো গাইজ মই গমেই পোৱা নাছিলোঁ, আজি আমি গৈ আছোঁ ৰ'জ গাৰ্ডেন। তামাম এনজয় কৰিম, ধামাকা কৰিম বোলে। ৰ'জ গাৰ্ডেনৰ ক'ত? চিলড্ৰেন পাৰ্ক। চিলড্ৰেন পাৰ্ক? চিলড্ৰেন পাৰ্ক, চিলড্ৰেন মানেতো সৰু ল'ৰা ছোৱালী পাৰ্ক। আমি গৈ আছোঁ চিলড্ৰেন পাৰ্ক, মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক বনোৱা হৈছে, তাত গৈ আছোঁ। চিলড্ৰেন পাৰ্ক মই যোৱা নাছিলোঁ চাগে আগতে ন? আচ্ছা, আগতে মই চিলড্ৰেন পাৰ্ক যোৱা নাছিলোঁ, কিন্তু আজি যাম চিলড্ৰেন পাৰ্ক, ব'লা। আপোনালোকে এইটো যিটো টেংক দেখিছে সেইটো হৈছে 100 কিলোলিটাৰ। তো গাইজ আমি আহি পাই গ'লোঁ ৰ'জ গাৰ্ডেন। মাক কৈছে ইয়াত মেচিন চলি আছে যে ভালকৈ শুনিয়ে নাপায় মই, মানে ইয়াত মেচিন চলি আছে, মানে ৰাস্তা বনাই আছে নে এইফালে, সেইকাৰণে নোসোমালোঁ, কাৰণ ৰাস্তা বনাই আছে নে হয় নাই। এতিয়া আমি গৈ আছোঁ চিলড্ৰেন পাৰ্ক, তাতে গৈ কিনে অলপ মস্তি কৰিম। ইয়াত মস্তি কৰিব নোৱাৰিলোঁ, কাৰণ ৰাস্তাটো বনাই আছে যে, সেইকাৰণে আৰু নোসোমালোঁ। সোমাবলৈ জেগা মানে ৰাস্তা বনাইছে যে, মানে কেঁচা আছে ৰাস্তাটো, সেইটো কাৰণে নোসোমালোঁ আৰু। তো ফ্ৰেণ্ডছ আহি পালোঁ ইয়াত আহি কিনে অলপ ৰখিলোঁ, কাৰণ চানু দোকানত গৈছে কিবা আনিব বোলে। তাৰপিছত খাই মেলি সিটো ৰাস্তা দি যাম, সেইটো ৰাস্তা আপোনালোকে দেখিছে যে, সেইটো ৰাস্তা দি যাম, ঠিক আছে। তো গাইজ আমি আহি পাই গ'লোঁ, মানে পোৱা নাই এতিয়ালৈকে, পামহি আৰু নাজানো খালি ক'ত পাইছোঁ। তাৰপিছত এইফালে যিটো গলি দেখিছে না, এই গলিটো একদম মস্ত আছে বে, আৰু এইফালে চাওক ফিল্ড এটা আছে, ফুটবল খেলে। তো ফ্ৰেণ্ডছ এইফালে দেখিব পাইছে একদম ধুনীয়া মস্ত বাগান এটা আছে। তো গাইজ এইফালে গ'লে কিবা খাদ এটা আছে বোলে, আমি খাদলৈ নাযাওঁ, কাৰণ এইটো ৰাস্তাত যাব লাগিব। এইফালে কিবা DS আছে বোলে, ৰাস্তাটো বেয়া আছে একেবাৰে ৰাস্তা পৰা। অ' কলনি নেকি? আচ্ছা, তো এইটো ৰাস্তাত একদম শেষ হৈ লওক, তাৰপিছত আপোনালোকে লগ পাইছোঁ, ঠিক আছে। ফ্ৰেণ্ডছ এইফালে সোমাই আৰু এটা গলি পাই গ'লোঁ। মা কৈছোঁ গলিকেইটা মস্ত আছে, চাইডে চাইডে ঘৰবিলাক আছে, তাৰপিছত এইফালে ৰাস্তাটো একদম মস্ত গলি। তো ফ্ৰেণ্ডছ আমি আহি মেইন ৰোড ওলাই গ'লোঁ। কি ধুনীয়া ৰোড বে। তো ইয়াত ফটো চটো এটা কৰিবা ইয়াত? অঁ ইয়াত ফটো চটো মাৰি ল'ম অলপ, ভাল লাগিছে জেগাটো। হে বল তেন্তে ইয়াত ফটো শ্বট নকৰ? অঁ ঘূৰি আহোঁতে ৰখ অলপ ৰখি দে, আমি গৈ আছোঁ না। আৰু এইফালে নামঘৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেই আৰু এইফালে গলি এটা আছে, এইফালেও সোমাইছোঁ বাৰু আগতে, এইফালে গৈ ক'ৰবাত ওলাব পাৰি আৰু বহুত ৰাস্তা আছে বা। আমি যিটো গলিত আহিছিলোঁ না, এইটো ৰাস্তাত আমি আহিলোঁ, এইটো ৰাস্তাতে ওলালোঁ হেঁতেন, আমি গম পোৱা নাছিলোঁ এইটো ৰাস্তাত ওলাই বুলি। তো ফ্ৰেণ্ডছ আমি আহি আকৌ ওলালোহি ভৱানী মাৰ্কেট। এইটো যিটো ৰাস্তা দি এইটো ৰাস্তা দি আহি ভৱানী মাৰ্কেট পাই গ'লোঁ। আৰে এইফালে আকৌ ৰাস্তা বনাই আছে, ইয়াতো ৰাস্তা বনাই আছে একো নহয়, চে লেংগে क्या बोलते हो फ्रेंड्स, लेट्स गो। ৰাস্তা বনাই আছে চাওক বে, এইটো যিটো ৰাস্তা বনাই আছে নে চাওক বে, একদম ওখ চাপৰ প্লেন নহয় ৰাস্তাটো। এইফালে ঘৰবিলাক যিবিলাক আছে না একদম ডাঙৰ ডাঙৰ, একদম ধুনীয়া ধুনীয়া ঘৰবিলাক চাওক বে। এইফালে আছে ঘৰ, এইফালে আছে। কে কিনিবি? আমাকো থাকিব দিবি আকৌ। মানে কি কাৰ লগত? অকলে অকলে। অঁ অকলে। মই ভাবিছিলোঁ লিভিং বুলি এটা থাকে না, ভাবিছিলোঁ লিভিঙত থাকিবি নেকি ভাবিছিলোঁ। লিভিং ৰিলেশ্যনশ্বিপ বুলি কয়। আচ্ছা, মই ভাবিছিলোঁ লিভিং ৰিলেশ্যনশ্বিপত থাকিব নেকি ইয়াত ভাড়া ঘৰ লৈ কিনে। বিনা চাদিকে আৰে লিভিং ৰিলেশ্যনশ্বিপ মানে বিনা চাদিত আগত থকা মানে ৰিলেশ্যনশ্বিপ। ইয়াৰ আগত জাম লাগি থাকিলে। बोल আগত বল। हमारा जो BMW है ना, ये बहुत खतरनाक है, कहीं भी घुस जाता है, कैसे भी निकल जाता है। तो फ्रेंड्स আমি সেইটো চিলড্ৰেন পাৰ্ক বুলি কৈছিলোঁ না, সেইটো পাৰ হৈ আহিলোঁ, মানে ভিতৰত নোসোমালোঁ, কাৰণ খোলাই নাই, ক'ৰবাত ভিতৰত সোমাব, বন্ধ আছিলে না চিলড্ৰেন পাৰ্কটো, সেইকাৰণে আমি নোসোমালোঁ, আমি চিধা আহি গ'লোঁ এইফালে। এতিয়া আমি ক'ত গৈ আছোঁ আৰু আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ চাওক, সেইটো গাড়ীটো কালাৰ চাওক, মজা লাগিছে। BTS গাড়ীত কোনোবা লিখি থৈ গৈছে BTS, মানে গাড়ীটো কালাৰে চেঞ্জ কৰি দিছে, মানে ভাল লাগিছে কিবা এটা। তো ফ্ৰেণ্ডছ এইফালে চাওক আৰু অলপ জাম লাগি গৈছে, কি কাৰণে জাম লাগিছে বা,
তো এইফালে আহি আছে বহুত ডাঙৰ গাড়ী এটা আহি আছে হিপু গাড়ী নে কি বুলি কয় এইটো আহি আছে মানে তামাম ভিৰ লাগি আছে চব হয় 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 कसम तमाम ভিৰ আকৌ ৰ'দত ৰখি ইমান ডাঙৰ ডাঙৰ গাড়ীকেইটা আহে না ৰাস্তাত যাম কৰিছে অলপ পাৰ হৈ যাওঁ এইটো হৈছে দুলীয়াজানৰ ফাইনেলি ওলাই গ'লোঁ আমি দুলীয়াজান কিবা এটা বাজি আছে বে কিবা এটা বাজি থকা যেন লাগিছে আমি এতিয়া গৈ আছোঁ এইটো চাইডে যাম দুলীয়াজানৰ এইটো চাইডে নাযাওঁ এইটো চাইডে গ'লে টিপলিং পাম গৈ আছোঁ এতিয়া এইটো চাইডে অলপ ফুৰি আহোঁ তো ফ্ৰেণ্ডছ আমি বহুত দেৰি ফুৰিলোঁ এতিয়া আমি গৈ আছোঁ কিবা এটা হোটেলত খাবলৈ ভোক লাগি আছে না তামাম হোটেল তাত খাই ল'ম ক'ত আছে বা হোটেল সব খোজনা পড়েগা তো ফ্ৰেণ্ডছ BMW তেল ভৰাই লওঁ নেকি চবে তেল দিব পাই গ'লোঁ আহি তেল মই অলৰেডি ভৰাই আনিছিলোঁ এতিয়া আৰু তেল ভৰাব দৰকাৰ নাই এনাৰ্জিটো ভৰাব লাগে মানে BMWৰ পেট ভৰ্তি কৰাই আহিছিলোঁ এতিয়া আমাৰ পেট ভৰ্তি কৰিব লাগে মানে ড্ৰাইভাৰ বুলি ক'ব পাৰি ড্ৰাইভাৰটো তেল ভৰাব লাগে আৰু এইফালে চব ট্ৰেইন গৈ আছে এইফালে চব ট্ৰেইন গৈ আছে তো ফ্ৰেণ্ডছ পাই গ'লোঁ হোটেল এতিয়া হোটেলত একদম ধামাকা কৰি খাই ল'ম খাই পিনে ওলাম ঠিক আছে ভোকো লাগিছে তামাম তো ব'লক এতিয়া মই যাওঁ হোটেললৈ এই আহি গ'লোঁ হোটেলত খাবলৈ আৰু এইফালে চব পৰঠা আহি গৈছে মস্ত খাই ল'ম তাৰপিছত ওলাই আছোঁ ঠিক আছে তো ফ্ৰেণ্ডছ হৈ গ'ল খাই মেলি ওলালোঁ এতিয়া হোটেলৰ পৰা মস্ত খানা আছিলে মানে পৰঠা আছিলে মানে আমাৰ ওচৰত পইচা কম আছিলে না সেইটো কাৰণে আমি প্ৰথমতে সুধি ল'লোঁ কেইটকা এতিয়া আমি গৈ আছোঁ ক'ৰবাত মানে ক'ত গৈ আছোঁ আমি নাজানো অলপ তো ফ্ৰেণ্ডছ আমি এতিয়া আহি গ'লোঁ দুলীয়াজান ষ্টেচন এতিয়া আমি যাওঁ ষ্টেচনৰ ভিতৰলৈ সোমাই ঠিক আছে কি কৰোঁ কি নকৰোঁ নাজানো নাজানো খালি কৰিম আৰু কিবা এটা লোকে ডেছ এতিয়া আমি গৈ আছোঁ ইয়াৰ ওপৰত উঠিবলৈ ফটো চটো খিচিম আৰু তো ফ্ৰেণ্ডছ হৈ গ'ল ইয়াতে ওপৰত গৈ কিনে বহুত মস্তি কৰিলোঁ এতিয়া গৈ আছোঁ তললৈ ঠিক আছে আমি বহুত দেৰি মস্তি কৰিলোঁ আমাৰ BMW সেইটো চাওক মোৰ BMWটো জিন্দা আছে আৰু এইফালে বাকীকেইটা আছে এতিয়া আমি চিধা ইয়াৰ পৰা ওলাই যাব লাগিব ঠিক ছ বলক লেটছ গো গাইজ তো ফ্ৰেণ্ডছ আমি ষ্টেচনৰ পৰা ওলাই গ'লোঁ এতিয়া আমি গৈ আছোঁ ঘৰৰ ফালে এতিয়া আৰু ক'ৰবাত ঘূৰিবলৈ নাই এতিয়া আৰু গৈ আছোঁ চিধা ঘৰলৈ ঠিক আছে তো ফ্ৰেণ্ডছ তাত ফটো চটো মৰা নহ'ল সেইটো কাৰণে ইয়াত ৰখি কিনে অলপ ফটো চটো মাৰি ল'লোঁ আমি এতিয়া গৈ আছোঁ এইটো ৰাস্তাত গৈ আছোঁ এইটো ৰাস্তা ক'ত যায় নাজানো খালি গৈ ট্ৰাই কৰি চাব লাগিব চানুৱে জানে ক'ত ওলাই ক'ত ওলাই হে বেছিভাগ এইফালে আহিলে মানে এইফালে যায় মানে বলক গৈ থাকোঁ তো ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ মস্ত এটা ৰাস্তাত মানে সৰু সুৰা ৰাস্তাত এয়া চাওক চাইডে চাইডে বাগান একদম মজা লাগিছে একদম মস্ত ৰাস্তা আছে এইফালে চাওক বাগান মানে এইফালে মানুহ ইমান নাই কি জানি মানে কাম গৈছে মানে ঐ এইটো ক'ত ওলাই ন চানু ঐ এইটো ক'ত ওলাই য'ত ওলালেও বলক গৈ থাকোঁ তেন্তে ক'ৰবাত ওলালে গম পাব আৰু তো ফ্ৰেণ্ডছ আমি এইফালৰ পৰা আহিছিলোঁ এইফালৰ পৰা আহি ফাইনেলি ইয়াত পাই গ'লোঁ আৰু উদি এতিয়া যাব এইফালে এইটো ৰাস্তা আছে না এইটো ৰাস্তা দি যাব আমি যাম এইটো ৰাস্তা দি চ' ঐ উদি যা বাই বাই লগ পাই আছোঁ কেতিয়াবা হা মিলেংগে কবি চ' বলক আমি এতিয়া গৈ আছোঁ এইটো ৰাস্তা দি মাধৱপুৰ হৈ ঠিক আছে আজি ৰাইডটো একদম ধামাকা হ'ল আৰু মোৰ হাতত যিটো কলা এইটো কি বুলি কয় নাজানো সেইটো দি দিলোঁ উদিত আছিলে মই লৈছিলোঁ তো ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ এইটো 6 নম্বৰ এৰিয়া তাৰপিছত আমি এতিয়া যাম দলঙৰ তলে ঠিক আছে আমি আহি পাই গ'লোঁ দলংটো এইটো চাওক দলংটো এইটো দলঙৰ তলেদি যাম এতিয়া আমি এইটো দলং নহয় একচুৱেলি ইয়াৰ ওপৰেদি ট্ৰেইন যায় মানে তো ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ মাধৱপুৰ তিনিআলি চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব সোনকালে আৰু লগতে থকা বেল আইকনটো বজাই দিব ঠিক আছে তো ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পাইছোঁ অ'কে জয় অসম ব্ৰ' অ'কে নেক্সট ভিডিঅ'ত লগ পাইছোঁ